নমস্কাৰ, স্বাগতম। আপুনি চাই আছে জিএছএলএংছ ব্লগ। পোনপ্ৰথমতে সকলোলৈ বিহুৰ আন্তৰিক শুভকামনা জনালোঁ। আজি এই ভিডিঅ'টিত মই নাথাকোঁ, মোৰ এজন ককা হৰি ককা তেওঁ থাকিব আৰু তেওঁ আপোনাক আমাৰ গাঁওখনত কেনেধৰণে বিহু পালন কৰা হয় সেইটো দেখুৱাব। তেন্তে সকলোকে বিহুৰ আন্তৰিক শুভকামনা জনাই আহক আৰম্ভ কৰোঁ। আহি গ'ল আপোনালোক, আহি গ'ল মোৰ লগত, হয়নে নহয়? অলপ মই ওলাই আহিলোঁ বিহু বুলিতো মই ওলাব লাগিব ন। লগতে মই আঁতৰি চাতৰি চবকে লগত গৈছোঁ চাখুটি লৈ। ৰাইজ আকৌ ভালদৰে চাব আকৌ দেই। এইখন হৈছে আমাৰ গাঁওখন। দেম আৰু মানে এইফালৰ পৰা সেইফালক চাবলৈ গ'লে আমাৰ গাঁওখন অতিকৈ বৰ ধুনীয়া নহয়। এইজন দেখিছে নহয়, এই বোলে এইটো কি বুলি কয়, হাতত গোৱা মুখত গোৱা চবতে গোৱাই লৈ গৈছে আৰু তাত গমেতো আকৌ মুখতে এসোপামান সোমাব লাগিব গোৱা, নহ'লেতো বিহু মজাই নাই। ৰাইজসকল, মই মানে এতিয়ালৈকে নামঘৰটো পাই গ'লোহি। আপোনালোককতো নামঘৰ দেখাব লাগিব ন। এইখন আমাৰ এই নামঘৰটো। এইখন এইফালে দুটা হস্তীয়ে আমাৰ স্বাগত কৰিছে। তো মানে আজি এই ককা চকা চব আহি গৈছে, মোৰ চব আঁতৰি বন্ধুবোৰ চব আহি গৈছে। মই আকৌ সেই মানে মাজমজিয়ালৈ ওলাই আহিলোঁ আৰু ৰ'বতো নোৱাৰি ন। বিহু বোলা বস্তুটো বহুত অদ্ভুত বস্তু। গাই চাই ৰমাই যায়, গতিকে নোলাইতো থাকিব নোৱাৰি। গতিকে ওলাই আহিলোঁ আৰু আপোনালোককো আজি মই দেখাই যাম মানে আমাৰ গাঁৱত কেনেধৰণে বিহু চিহু পাতে। গতিকে ভিডিঅ'টো একেবাৰে চাই যাব আৰু দেই, নোযোৱাকৈ নাথাকিব। মই আজি এতিয়া ভিতৰলৈ সোমাবলৈ ওলাইছোঁ। আপোনালোককতো মই দেখুৱাম বুলি বৰ প্ৰতিজ্ঞা ল'বলৈ লাগিছোঁ ন মই প্ৰতিজ্ঞা। গতিকে আপোনালোকক দেখুৱাম মানে মই ভিডিঅ'ত কেনেকৈ কি আছে। গতিকে তাৰ আগতে ভৰিটো অলপ পখলাই যাওঁ, হয় নহয় জানো? তো মানে মই এতিয়া মানে এই ভিতৰলৈ যাম আৰু ভিতৰলৈ গৈ পেলাই আপোনাক দেখাম মানে কি আছে কি নাই। ককা কি কৈছে? কি কৈছে ককা? ককাই কিবা কৈছে, আমাক নকয়। ককাই মনে মনে চব কাম কৰিব। এতিয়া আমি ভিতৰলৈ গৈছোঁ। এইখন হৈছে আমাৰ এইখন আমাৰ নামঘৰখন। ককা কেনে আছে, ভালনে আপোনাৰ? ককা কেনে আছে কওকচোন মোক অকণমান, কেনে আছে মোক কৈ দিয়ক অকণমান। কেমেৰা আগত আছে আকৌ দেই, মিছা কথা নক'ব। ককাই কিবা কিবি নকয় আৰু দেই। এইখন আমাৰ এইখন মানে কি বুলি কয়, এইখন আমাৰ নামঘৰখন। সেইখন আপোনালোকে একেবাৰে চাই লওক আৰু ধুনীয়াকৈ। এইখন আপোনালোকে যি দেখিছে, এফালে ভকত বৈষ্ণৱসকল চিধিকৈ বহে আৰু এইফালে চাওক। এই আসনখন আৰু আসনখনৰ ওপৰতে আপোনালোকৰ সেই চন্দ্ৰতাপ। চন্দ্ৰতাপ মানে সেই ওপৰ কাপোৰখনকে চন্দ্ৰতাপ বুলি কয় আৰু। ককাই নাম চাম গাবৰ কাৰণে আয়োজন চলিছে। এতিয়ালৈকে অৱশ্যে একো হোৱা নাই আকৌ দেই। আমাৰ গাঁৱৰ মানুহখিনি বৰ দেৰি কয়। এয়া ভালদৰে চাওক। আমাৰ এই ভকত বৈষ্ণৱসকল আহি ইতিমধ্যে ৰেডি হৈ গৈছে। ভগৱানেও ৰেডি হৈ গৈছে। ভকত বৈষ্ণৱসকল মানে চুবুৰীটো যিহেতু বৰ সৰু, সেইকাৰণে বৰ ভকত চকত বেছি নহয়গৈ, মানে হাউচফুল নহয় আৰু। মানে হেৰি আকৌ, এই আজিকালি আকৌ বিহু কেলে পাতে বহুতে নাজানে নহয়। আমি এতিয়াহে আলোচনা কৰিম আকৌ বিহু কেনেকৈ পাতে। ককা এই বিহু ৰঙালী বিহু কয়। আৰু এই ৰঙালী বিহুতে আমাৰ এটা কৃষ্টি আছে যে যিসকল আমাৰ কছাৰী সম্প্ৰদায়ৰ এটা হেৰি পৰম্পৰা এটা আছে। সেই পৰম্পৰা মতে আমি হাইধাং গীতেৰে আমি হুঁচৰি আৰম্ভ কৰি আকৌ হাইধাং গীতেৰে শেষ কৰোঁ। ঠিক সেই পৰম্পৰাটো আমি মানিহে আজি নামঘৰত সমূহীয়াভাৱে লগ খাই এষাৰি মট্টসিংহৰ নাম লৈ আমি আগুৱাই যাম বুলি সেইকাৰণে আজিৰ দিনটো এই তেনেকুৱা এটা ৰাইজ মানে সমাগত হৈছে। বৰ ভাল কথা ক'লে, একদম মনটো সেই বোলো আপ্লুতনে কি হৈ গ'ল, মানে আপ্লুত হৈ গ'ল আৰু।
অঁ তো এইজন হৈছে আমাৰ ককা ককা এনে কওকচোন মানে বিহুটো কিয় পালন কৰা হয় বাৰু বিহুটো কিয় পালন কৰে নতুন বছৰ আহিছে অঁ সেইকাৰণে হয় আমি আজি ল'ৰা ছোৱালী নাতি নোতাই বুঢ়া ডেকাই চবে ফূৰ্তি কৰিব লাগিব হয় নহয় আচ্ছা এতিয়া গাঁৱত যাব লাগিব বিহু কৰিব হয় নহয় মইতো গাম বিহু দুখাম হয় এফাকি হৈ যায় আজি বিহু এফাকি হৈ যায় এই প্ৰথমে প্ৰণাম আহা দেৱী সৰস্বতী দ্বিতীয় প্ৰণাম হৰি তৃতীয় প্ৰণাম ৰাইজ সমজুৱা ঐ ধৰি যাম বিহু ৰেগি এইজনী নাচনী আহিলে ঐ এজনী কঁকাল ঘূৰাই ঘূৰাই নাচানো মোৰ নাচনী বেয়া নেপাবা দেই এই মজা এই আমাৰ ককা কেনে লাগিছে ভালে লাগিলে ককা নাচিছে ঠিকে কৈছে ককাই বোলো ইমানে আছিলে আমাৰ এই কাৰ্যসূচীখিনি প্ৰথমতে বোলো নামঘৰলৈ যাব নামঘৰ যেতিয়া শেষত যাব তেতিয়া ঘৰে মানে হুঁচৰি গাব এয়া মই হৈছোঁ এতিয়া কথা এটা মই বোলো মোৰ এই নাতি এটাক চিনাকি কৰি দিওঁ চিনাকিটো কৰিবই লাগিব এইটো হৈছে আমাৰ নাতিটোৰ নাম কিয় যদু চেলেং আৰু যদু চেলেং আমাৰ বৰ মৰম লগা নাতি আকৌ দেই মোৰ এইটো এইখন মানে আকৌ মানে ফুলাম গামোচা মানে বৰ ধুনীয়া দেখাই দিলোঁ আৰু আপোনালোকক এইখিনি আছিলে আজি আমাৰ কাৰ্যসূচীখিনি সকলোকে একেবাৰে শেষত আকৌ সেই কি কয় ৰঙালী বিহু শুভেচ্ছা জনালোঁ আৰু লগ পাম আকৌ নতুন এটা ভিডিঅ' বনালে Bye bye.